হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা সকলোতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো বিশ্বনাথতে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা অসম অথবা অসমৰ বাহিৰত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে এই বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে এমাহৰ ভিতৰত এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা উল্লেখ কৰিলে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 22 লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰি থকাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আহিছে ৰেচন কাৰ্ডধাৰীসকলৰ বাবে